নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কিছুমান অসুবিধাৰ কাৰণে। আৰু আজি ভিডিঅ'টো একেবাৰে ধামাকা হ'বলৈ গৈ আছে। আৰু আজি মই আছোঁ আমাৰ কলেজৰ ওচৰতে হয় এখন ফাৰ্ম, দেখাই দিছোঁ চাওক কি ধুনীয়া। খানা আছে মানে আজি আমি সকলোৱে লগৰখিনিয়ে মিলি খানা এৰেঞ্জ কৰিছোঁ। আৰু এয়া মোৰ লগত আছে জনাৰ্দন, আৰু লগৰখিনিও আছে, অলপ আঁতৰত আছে, ভালকৈ দেখামগৈ আপোনালোকক। আৰু ইয়াৰ ফাৰ্মখনৰ ভিউটো দেখাই দিছোঁ। ইয়াতে মানে ফটোশ্বুট কৰিবলৈ খুব ধুনীয়া এটা ধুনীয়া জেগা আৰু মুঠতে আপোনালোকক দেখাই দিছোঁ চাওক। আৰু এইখনে আছে আমাৰ ফাৰ্মখন। আৰু এইফালে আমাৰ ইউনিভাৰ্চিটি বিল্ডিং বনাই আছে ধুনীয়াকৈ, এইফালে কামত লাগি আছে। চাওক কি এটা ধুনীয়া মানে ইয়াত খানা চানা খাবলৈ ধুনীয়া প্লেচ আচলতে। আৰু আমাৰ লগৰখিনি আগত আছে, এইফালে যাব লাগিব এতিয়া। গতিকে যাওঁ, চিনাকি কৰাই দিওঁ আপোনালোকক, চাই থাকক। আৰু আমাৰ লগৰখিনি তাতে আছে, চাওক কিমান দূৰ যাব লাগিব এতিয়া। এইফালে যাব লাগিব আৰু তাতে গৈ চিনাকি কৰাই দিম। আৰু আমি আহি পাই গৈছোঁ প্ৰায় একদম খানাৰ মেইন জেগাত। আপোনালোকে আহিছে, দেখা দিম, সকলো লগত চিনাকি কৰাই দিম। আমাৰ মেইন ৰান্ধনি খানাৰ ৰান্ধনা অভিলাষ নমস্কাৰ। জুই জ্বলাইছে খানা ৰেডি হৈ আছে। এইটো অৰুণাচলী হাই হেল্ল' এয়া আইতা তামোল খনি আছে, এয়া বহি আছে জৈন চক্ৰবাণী। চব ভালে থাকক, চব ভালে থাকক। জয় আই অসম নে জয় অৰুণাচলী বুলি কোৱা। बिहार जंगल में कैसे बचना है मैं आपको बताऊंगा। बियर गिल्स बोलो बोलो कुकुर खा के कैसे कितना मिनट पता नहीं। আমাৰ নয়ন ৰান্ধনি লাগি আছে ধুনীয়াকে। নয়ন কিবা এটা কোৱা। আজি প্ৰথম নে আগতে বনাইছা? আমাৰ ছেকেণ্ড টাইম ৰান্ধনি কি হয় নাজানো। ভাত ৰেডি হৈ আছে ধুনীয়াকে। আৰু আমাৰ মেইন ৰান্ধনি ৰোহন বাৰু, আগতে বনাইছানে? চাৰ্টিফাইড ৰান্ধনি আমাৰ। শেহতীয়াকে লোপামুদ্ৰা আহি উপস্থিত হৈছে। কেনেকুৱা লাগিছে? ফিল্ডছ বেয়া লাগিছে, মোক বনানি বেয়া লাগিছে, একো নাই, চলি যাব ধুনীয়াকে। কামত লগা ফোনটো এয়া। আৰু আমাৰ কেইজনীমান সেই তাত আছে, ফটোশ্বুট কৰি আছে। ওচৰলৈ আহিলে দেখাম বাৰু। এইয়া চাওক, দেখাই দিছো ফটোশ্বুট কৰা জেগা ন জনাৰ্দন। কি কবা তুমিতো? কেনেকুৱা ফিল? মই কিবা এটা খাই আছো, মই পিছত কম। এইফালে আমাৰ ছাৰো আহিছে বৰ্তমান, এয়া গেটত দেখাই দিছো ভালকে। কিবা এটা কওক, কেনেকুৱা লাগিছে ছাৰ? ভাল লাগিছে অনুভৱ ভাল। একদম পুৰা খৰি চৰি লৈ আহিছে। আৰু এইফালে কৈলাশ, হাই কৈলাশ, পুৰা কামত লাগি আছে দেই কৈলাশে। বালু দিওঁ নেকি? এইফালে আমাৰ ভাত ৰেডি। এইফালে যে প্ৰস্তুতি ইয়াক কি ভিডিঅ' হৈ আছে হা, ব্লগ হৈ আছে, ব্লগত আহি যাব ধুনীয়াকে। কিবা এটা কোৱা, কেনেকুৱা লাগিছে? হেৰি লাজ কৰিছে অলপ, কথা নাই, চলি যাব। আৰু এইফালে ফাৰ্মখন যথেষ্ট ডাঙৰ হয়। আমি অথনি আছিলোঁ বেক চাইডে, আৰু ফ্ৰণ্ট চাইডটো আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে বহুত আগলৈ জেগা আছে, কিন্তু ইমান দূৰ নাযাওঁগৈ আৰু। গতিকে চাই থাকক ভিডিঅ'টো, কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব। ক'বাই লাগে কলপাত? কলপাত মানুহ এঘৰ বাইক আনিছো, বাঢ়িব লাগে। चलो हो गया खाना, खाने बैठ जाओ। সৰু হেতাখন বা কিবা আৰু আমাৰ খানাৰ মেইন বস্তু ইয়াৰ ধুনীয়াকে কয়লাৰ মাংস হয়, ধুনীয়াকে ৰেডি হৈ আছে। এতিয়া ধুব লাগে ধুনীয়াকে, চাই থাকক।
মানসৰ কয়লা আপোনালোকে খাই যদি আহি যাওক ইয়াতে লোকেশ্যন দি দিছোঁ हमारा विश्वनाथ देखो मीट खाएगा वो मानस है This is called Russian. क्या है नाम जो भूल गया তো গাইজ আমি আহিছোঁ এতিয়া ফটোশ্বুট কৰিবলৈ মানে ভিডিঅ'টো মই য'ৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া তাতে আহিছোঁ মানে ইয়াতে ফটোশ্বুট কৰিবলৈ চবতকৈ বেষ্ট জেগা হয় ইয়াৰ বিশ্বনাথ আহে ये आसामीज नहीं जानते मेरा हिंदी खराब है लेकिन मेरा आसामी वो समझ जाते हैं हाँ समझ जाते हैं या क्या नहीं कितना सुंदर जगह है देख लो अब चलेगा ফটোশ্বুট গোটেই ঘাঁহে ঘাঁহ হৈ আছে আৰু ছিজন লৈ পেলাই মানে ইয়াতে ভাল লাগে বাৰু এতিয়া ছিজন নহয় ইয়াতে ধুনীয়াকৈ ফুল চুল ফুলেতো তো বহুত মজা লাগে কিনা আচ্ছা দে ধুনীয়াকৈ ফটো চটো মৰা হৈ গ'ল আৰু ফটোবিলাক আপোনালোকে ইনষ্টাগ্ৰামত পাব মই ইনষ্টাগ্ৰাম আইডি দি থ'ম এতিয়া চাব ডেছক্ৰিপশ্যনত আৰু বাকী চাই থাকক আৰু দেখাম আৰু তাত কি হৈছে বা ধুনীয়াকৈ বনোৱা মেলা হৈ আছে গতিকে তাত আকৌ যাওঁ দেখাওঁ ভালকৈ চাই থাকক यहाँ में कौन सा वाला फूल उगता है सीजन में फूल हाँ फूल वो फूल का नाम नहीं मुझे नहीं पता लेकिन बहुत अच्छा लगता है सीजन कौन सा होता है वो सीजन शायद जनवरी फरवरी हाँ तब वापस आएगा और एक बार हाँ हाँ बहुत अच्छा लगता है মই মেইন মানুহ নহয় বাৰু তথাপি মই ক'ব বিচাৰিছোঁ আজি পিকনিকটো বহুত এনে তেনে গ'ল আৰু যেনে তেনে মানে চ' ফেম এতিয়া আমাৰ মানসে চব্জিটো এইটো সিজাই আছে অলপ ক'লে মই বনোৱা নাই চবৰ কণ্ট্ৰিবিউশ্যন আছে চবৰ কণ্ট্ৰিবিউশ্যন অলপ অলপ এইফালে আমাৰ মাংস ৰেডি ধুনীয়াকৈ মাংস ৰেডি ভাত ৰেডি এইফালে ভাজি হ'ব এতিয়া মই ৰেডি ঠিক আছে আৰু এইফালে আমাৰ কামত লাগি আছে This is Italian chicken. Boneless Italian chicken, and this is French rice. দেখ লো ইয়াৰ এতিয়া মানুহে পানী দি আছে চবকে ফাৰ্ষ্ট পানী দিয়া আৰম্ভ কৰিছোঁ পানী দিয়া কাৰ্যসূচী ভাজি মাংস আহি গৈছে ওচৰ পৰা দেখুৱা মাংস আমি ফাৰ্ষ্ট খাইছোঁ দেই মাংস ৰান্ধনীকেইজনী দেখাই দিয়া মোক নহয় বাইদেউ বিলনীয়া দেউৰী বিলনীয়া আৰু এইপিনে চাব পাৰে ধুনীয়াকৈ খাই আছে চবেই জুচি বাই নিমখ বিলাইছে ইহঁতক দেখাই দিয়া দেখিছে এইকেইজনী আমাৰ বুঢ়ী এটা না বনোৱা কেইজনী জুম 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 কিবা পৰিছিলে এতিয়া পৰিছিলে হেৰি কিবা খাবলৈ গৈছে কেনেকা বনাইছে বঢ়িয়া বঢ়িয়া হা বিশ্বনাথ Next time আকৌ কিবা ওলাইছে শুনা না মানো next time কিবা ওলাই অফিচিয়েল চেফ অফিচিয়েল ৰান্ধনী ऑफिशियल डिपार्टमेंट का सर्टिफाइड তো গাইজ আমাৰ এতিয়া টেকেলি ভঙা খেল ষ্টাৰ্ট হ'ব এতিয়া হা জনাদন हां यस মই ভাঙিম তুমি ভাঙিবা নাই ভাঙিম এতিয়া ষ্টাৰ্ট হৈ গৈছে আমাৰ দেৱবত no. আমাৰ ছাৰে খেলিব এতিয়া টেকেলি ভঙা
তো গাইছ আমাৰ খানা খতম হৈ গ'ল আৰু এইফালে আমাৰ গাইছ চব ফটোবাত ব্যস্ত আজি খানাটো এইটোৱে হয় एकदम धुनियाके रेडी এতিয়া একদম খানা লাষ্ট মোমেন্টত एंडिंग और कोई है दिखाएगा कैसा लगा लाइक शेयर एंड सब्सक्राइब सब कर আমাৰ স্পেচিয়েল ৰান্ধনি এতিয়া কেঁচা লগা